তো ফাইনেলি গাছ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ চবকে আৰু চবে সুস্থ থাকক সুন্দৰ থাকক আৰু আজি প্ৰথমটো দিন নৱবৰ্ষৰ শনিবাৰ তো আমি আছো চাহ বাগানত খুৰে কিবা অলপমান ক'ব হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ খুৰে কিবা ক'ব খুৰা আপুনি কওক অলপ কি ক'ব যাতে নতুন তাৰিখ নতুন বছৰ যাতে ভালে চবে ভাল থাকক যাতে ভালে ভালে কুশলে গোটাখানে থাকি থাকে আপোনাৰ ইয়াত কিমান দিন হ'ল এনে কাম কৰা মোৰ 35 বছৰ হ'ল 35 বছৰ হ'ল তো খুৰা ধন্যবাদ আৰু নৱবৰ্ষৰ শুভেচ্ছা আপোনালৈ যাচিলোঁ তো আমি আছোঁ বৰ্তমান বাগানত চাওঁ আপোনালোকে কিমান ভিডিঅ'টো মজা চাওঁ না এইটো বঙাইগাঁও টি গাৰ্ডেন হয় মই কেমেৰাটো অলপমান ঘূৰাই দিছোঁ আপোনালোকে চাব পাৰে কিমান বঢ়িয়া আৰু বুৰ্দা আছে বুৰ্দা অলপমান ক'ব মোৰ বিষয়ে এই ৰবিন হয় এর নাম ৰবিন হা বহুত ভাল ল'ৰা হা সৰু সুৰা কাম কৰে বিজনেছ কৰে কেলে ল'ৰাটো ভাল আৰু আমি আজি এতিয়া ঘূৰিব আহিছোঁ চবে গম পায় এই খুৰা আজি 35 বছৰ ইয়াত কাম কৰিছে আৰু আজি লগ পাইছোঁ হা মই 2 বছৰৰ পৰা লগ পাইছোঁ আমাক কোনো এৰি নাই মজা লাগছে না আহিব লাগে আমাৰ আৰু বঙাইগাঁও টি গাৰ্ডেন বঙাইগাঁও নিচিনা জাগা গুৱাহাটীতো নাই কিমান মজা লাগছে চাওক আপোনালোকে আমাৰ এই শান্তি আজি কয়টা এক্সিডেণ্ট হৈছে কয়টা কি হৈছে আৰু বিৰাট মানে ধুনীয়া প্লেচ হয় আপোনালোকে আহিব পাৰে নিশ্চয় এতিয়া পাৰ্টি খেলে আহিব পাৰে কিন্তু বিশেষকৈ মানে ল'ৰা ছোৱালী লৈ আহিব পাৰে কিন্তু লাভাৰ চাভাৰ লৈ আহিব নোৱাৰে ধন্যবাদ তো গাইজ ফাইনেলি মা বাগেশ্বৰী মন্দিৰত আহিছোঁ আৰু আপোনালোকে চাওক পৰিৱেশটো কেনেকুৱা ইমান সমাগম আজি নতুন বছৰ নৱবৰ্ষৰ প্ৰথমটো দিন শনিবাৰ আজি আৰু মাৰ আশীষ বহুত ল'বলৈ আহিছে মানুহ আপোনালোকে চাওক না কেনেকুৱা মানুহ হৈছে আপোনালোকে চাওক বুঢ়িয়া ইমান মানুহ হৈছে ইমান ধুনীয়া পৰিৱেশ আজি মা বাগেশ্বৰীৰ চৰণত মানুহ গোটেই আশীষ ল'বলৈ আহিছে আৰু গতিকে ময়ো আহিছোঁ তো আপোনালোকে ভিডিঅ'টো চাওক কেনেকুৱা হয় আপোনালোকে নিশ্চয় ভাল পাব ভিডিঅ'টো চাই আৰু কমেণ্ট কৰিব নিশ্চয় শ্বেয়াৰ কৰিব নতুন বৰ্ষৰ শুভেচ্ছা মোকো জনাব আপোনালোককো জনাইছোঁ আপোনালোকক তো চাওক কেনেকুৱা হৈছে ভিডিঅ'টো চাওক না কেনেকুৱা মা বাগেশ্বৰত কিমান আশীষ ল'বলৈ মানুহ আহিছে আজি কিমান সমাগম আপোনালোকে চাওক কিমান মানুহৰ ভিৰ আজি ইমান ভাল লাগিছে আজি পৰিৱেশটো চাই মা বাগেশ্বৰীৰ মন্দিৰত পৰিৱেশ এনেকুৱা মানুহ হৈছে আপোনালোকে চাওক তো নমস্কাৰ এতিয়া চাওক আপোনালোকে সাধু বাবাই ঠেকা বান্ধি দি আছে বহুতকে আৰু বহুত আশীষ দি আছে নতুন বছৰৰ আৰু আপোনালোকে চাওক এইফালে কেনেকুৱা হৈ আছে এইফালে 1 টকা 2 টকাকৈ বহুতে সহায় কৰি আছে এওঁলোকক আৰু আপোনালোকেও পালে দিব ময়ো কিছু কৰিছোঁ অলপ
দি গাই চাওক না কেনেকুৱা পৰ্যটক আহিছে, কিমান মানুহৰ ভিৰ হৈছে, সমাগম হৈ আছে ইয়াত। গোটেই পিকনিক আমাৰ মজা লাগিছে আজি। আপোনালোকৰ নতুন বছৰৰ নিশ্চয় ভাল হ'ব শুভেচ্ছা 2022 চন। ভোট আকৌ অলপমান নতুন বছৰৰ হৈ থাকিল সকলোৰে বাবে। চবেই ভালে থাকক, কুশলে থাকক, শান্তিত থাকক। কিন্তু হাগ্ৰামা ব্ৰিজত আছোঁ এতিয়া। প্লেচটো কেনেকৈ বঢ়িয়া হয়, চব পিকনিক প্লেচ পিকনিক আহিছে, চব মানুহ পৰ্যটক আহিছে। ইয়াত বহুত মানুহৰ ভিৰ হৈছে, সমাগম হৈ আছে। তো ফাইনেলি গাইছ আমি হাগ্ৰামা ব্ৰিজৰ পৰা ওলালোঁ। এতিয়া আমি যাই আছোঁ কাকৰাগাঁও ৰাফাপাৰালৈ। আপোনালোকে চাওক, ব্লগটো চাই থাকক। ফাইনেলি গাইছ আমি কাকৰাগাঁও ৰাফাপাৰা আহি পালোঁ। আৰু বহুতে এতিয়া খুব অলপমান মোৰ বিষয়ে অলপমান চাই থাকক আপোনালোকে। ये नया पिकनिक प्लेस बना है भाई, बहुत मजा अच्छा लगता है यहाँ देखो कितना लोग पिकनिक के लिए आया है यार। 2022 1 तारीख जनवरी 1 तारीख। हाँ, सबके हैप्पी न्यू ईयर। सबको हैप्पी न्यू ईयर। सब बढ़िया थको और सब एंजॉय करो, सब मजा लो। देखो कितना ये आदमी यहाँ पे है भाई, हाग्रामा से भी ज्यादा यहाँ ये प्लेस ज्यादा फेवरेट। देखो भाई, सबको देखो, ये देखो सब आदमी यहाँ पे एंजॉय कर रहा है। एंजॉय थैंक यू, हैप्पी न्यू ईयर। তো এতিয়া আছে আমাৰ এইখিনি ভণ্টি নমিতা। ক হেপী নিউ ইয়াৰ কি কৈছ চবকে ক। পাৰ্টি কৰি দিছে কি খাইছা? ব্ৰইলাৰে দি। আৰু এতিয়া আছে আমাৰ ভাতিজি। ক কি দিয়া খাইছা? ব্ৰইলাৰ। আৰু ৰাইজক কি কবি নতুন বছৰৰ উপলক্ষে? পাপা আছে লাজ কৰি আছে বিৰাট। গোটেই কেতিয়া পাৰ্টি খাইছি না আজি ব্ৰইলাৰ দিয়া বিৰাট লাজ কৰি আছে সেইকাৰণে। ফাইনেলি গাইছ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। বাই।